ओ मेरे राज बता दे मेरी गड़बड़ी मंदिर धमाकेदार हो आज वीडियो जोरी ऐसी प्रीत मेरी है निगोरी चुलबुली करे जो झकझोरी। हेलो फ्रेंड्स, এতিয়া বাজি আছে গধূলিৰ 7টা। আমি আজি গৈ আছো হাজোলৈ আৰু মই এতিয়া আছো বহি আমাৰ তপন ভাইৰ ঘৰত আৰু সি ওলাইছে। মই চাই লওঁ, মই পুৰা ৰেডি আৰু ওলাই পিনে সি ওলাইছে। সি ওলালে আমি যাম আৰু আপোনালোকে ভিডিঅ'টো পুৰা আৰম্ভণিৰ পৰা শেষলৈ চাব, একেবাৰে স্কিপ নকৰিব। অ ভাই ওলাই অহা নাই তোৰ? ইমান দেৰি 30 মিনিট মই ৰখিলোৱে তহঁতৰ ঘৰত আহি। ইগিলা কি ঘুষা চুলিত? মিঠাতেল। হে সালা মিঠাতেল একবার মুখখান দেখা দিছো ইফালে। ওলা আলি চাবি একেবাৰে। পংকৰ ভাইও আহি পেলাই আপোনালোকে দেখিছা। আমি হাজো ক'ত যাই আছো? গেৰুৱা। আজি আমি হাজো পূজা চাব যাই আছো। এয়া আমি এটা তেল ডিপু আহি পাইছো। ইয়াতে তেলটো ভৰাই লওঁ, নহ'লে আৰু যদি আধা ৰাস্তাত তেলটো শেষ হৈ যাব লগা হয় ঠেলাব লাগিব আৰু গাড়ীখনত। সেইকাৰণে দিয়ক আৰু চাই লওঁ ইয়াতে তেলৰ দাম কিমান চলি আছে, তাড়াতাড়ি ভৰাই লওঁ। তেল ডিপুত মানুহ চাওক হে, ইমান মানুহ। ইয়াতে তেলৰ দাম চলি আছে 96। আমি তেল চেল ভৰাই ললো। এয়া এতিয়া আৰু ডাইৰেক্ট গৈ আছো দিয়ক। ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले। কেলা মানুহজনী দেখো একোৱে নাই। ক'ত কোন ভাই, কোন ৰাস্তা দি লৈ আহিলা তুমি? টেনচন নলবি ভাই, মই আছো লগত। এক হিচাপত এইটো মানে ফাইন ৰাস্তাও হয়, মানে কি ট্ৰেফিকৰ একো প্ৰব্লেম নাই, একো নাই, আৰামছে যাই থাকাহে কথা নেকি? বলক এয়া আমি যাই আছো। চাই লওক, বুটছুত ওলাব পাৰে দেই, ভয় নকৰিব। বলক আৰু আমাৰ লগত দুটা ক'ত গেল? এই তাকেতো আমাৰ লগত দুটা দেখোন নোহোৱা হৈ গ'ল। ক'ত বা গ'ল ইহঁত নাজানো আৰু। তেহে আৰু পূজাত লগ পাই আছো, নহ'লে আমি সিহঁতকো লগ ধৰো এতিয়া যায় দিয়ক। আমি আধা ঘণ্টাৰ পৰা ইয়াত ৰখিছো, তপন ভাই আৰু মই। ইহঁতৰ দেখো খবৰে নাই ক'ত গৈছে ইহঁতে। এই জাষ্ট ইহঁত আহি পালে জাষ্ট। ইমান দেৰি কিয়? এই আমি ইমান টাইম ৰখি আছো। আমাৰ দীপংকৰ দিকে এইটো দীপংকৰ দিকে। হাই ফ্ৰেণ্ডছ, সিহঁতকো লগ পালো। এতিয়া পুৰা দাবাই কিনে যাই আছো। চাই থাকক আপোনালোকে, পুৰা দাবাম এতিয়া আৰু ডাইৰেক্ট মন্দিৰত লগ পাই আছো। ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा। তপন ভাই আজি বেলেগ এটা ৰাস্তা দি লৈ আহিলে আপোনালোকক, মানে মোক আজি এটা বেলেগ ৰাস্তা দি তপন ভাই লৈ আহিলে। ইয়াতে বোলে মানে সেই কৰিব, মানে গাড়ী চাড়ী পাৰ্কিং কৰিব বঢ়িয়া, মানে মেইন জাগা দি নহয় আৰু এইটো আপোনাৰ মানে পিছফাল দি এইটো বেলেগ গোপনীয় ৰাস্তা। ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोरी चुलबुली करे जो झकझोरी। ফাইনেলি ফ্ৰেণ্ডছ, আমাৰ গাড়ী চাড়ী পাৰ্কিং পাই গ'লো। পাৰ্কিং হৈ গ'ল। এয়া দীপাংকৰ ভাই পাৰ্কিং আছিলে, বঢ়িয়া। আমি এতিয়া ভিতৰত যাই আছো, চাই থাকক আপোনালোকে। এইখন গেট, এইফালেদি আমি সোমালো। এয়া ভিতৰৰ দৃশ্যটো চাওক কি ধুনীয়া হৈছে। সোমালো দিয়ক অলপ। এয়া চাওক দেওধা নৃত্য কৰিছে। এয়া আপোনালোকে দেখিছে, আজি লাষ্ট পূজা, সেইকাৰণে মানে মানুহ বহুত হৈছে। আপোনালোকে দেখিছে আজি তাৰমানে লাষ্ট, সেইকাৰণে মানুহবোৰ আহিছে আৰু চাব। আপোনালোকে দেখিছে মানে গেৰুৱাত দুখন পূজা হয়, এখন পূজা আমি চাই আহিলোঁ আৰু ওচৰত আৰু এখন হয়। আৰু তপন ভাই কেনে লাগিছে আহি? ধুনীয়া ন? ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोरी चुलबुली करे जो झकझोरी। क्यों ना सूरज की किरणें आने दे मेरे मीत।
আজি আমি চাব আহিছিলোঁ সাজু গেৰুৱাৰ পূজা। সাজু গেৰুৱাত মনসা পূজা দুখন হয় ওচৰা ওচৰিকৈ, এখন চাই আহিলোঁ আৰু ইয়াতে এখন আছে। ইয়াতে বহুত ডাঙৰকৈ হয় মানে, সেইকাৰণে মানুহ বহুত হয় আৰু মানে আজি লাষ্ট পূজা আছিল সেইকাৰণে আৰু মানুহ আৰু বেছি হৈছে। এয়া 20 টকা বজাৰৰ মানুহ চাওক, 20 টকা চব 20 টকায়ে আৰু এয়া 20 টকা বজাৰৰ মানুহ চাওক। ভালো লাগছে দে আর চালিয়া চলি কিমান দাম 160 তই কি চাই আছা বাপ্পা লবি নেকি কিমান দাম এইটো 350 কমে দিব দে। ইমান মানুহ হৈছে মানে উশাহ চুখা বন্ধ হৈ গৈছে, এই গৰম সেইকাৰণে বোলো আমি গোটেইকেইটাই ইয়াতে আইচক্ৰীম ঠাণ্ডা খাই যাওঁ অলপ নে কি কয়। ফ্ৰেণ্ডছ আমি এতিয়া বৰ্তমান পূজাৰ পৰা কিবাকে ওলাই আহিলোঁ, ইমান গৰম। আহি এতিয়া মোৰ লগৰ ল'ৰাজনৰ বাইদেউহঁতৰ ঘৰত আহিছোঁ। ইয়াতে খোৱা লোৱাটো কৰি আমি ঘৰত গৈ আছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই। ओ मेरे रांझे बता दे मेरी गड़बड़ी, कर ले मुखबरी ना कर चोरा